নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঞ্চম শ্ৰেণীৰ গণিতৰ এটি পাঠ ইয়াত আলোচনা কৰিম এই ভিডিঅ'টোত তোমালোকে মন দি শুনিবা পাঠটি হৈছে উৎপাদক আৰু গুণিতক এতিয়া আমি উৎপাদক আৰু গুণিতক বুলিলে কি বুজো আমি অলপ আলোচনা কৰো আমি চাবা এতিয়া তোমালোকক মই এটা আমি সংখ্যা লওঁ এইটো কি সংখ্যা 12 12টা ধৰা তোমাৰ হাতত মাৰ্বল আছে বা বলে আছে 4 5 6 7 8 9 10 11 12টা এই 12টা মাৰ্বল বা বলক আমি কি কৰিব লাগে আমি ভগাই দিব লাগে কেইজনমান মানুহৰ মাজত কেনেকে ভগাব আমি চাওঁ এতিয়া নহয় আমি যদি এটা কৈ দিওঁ কেইজনক দিব পাৰিম এটো যদি আমি এটা কৈ দিওঁ এটা কৈ দিলে আমি কেইজনক দিব পাৰিম এটা কৈ দিলে আমি কেইজনক দিব পাৰিম এটো 12টাক দিব পাৰিম হয় না আমি যদি একজনক এটা বল দিওঁ কেইজন মানুহক দিব পাৰিম 12 জনক দিব পাৰিম যদি আমি দুটা কৈ বল দিওঁ দুটা কৈ দিলে আমি কেইজনক দিব পাৰিম একজন দুইজন তিনিজন চাৰিজন পাঁচজন ছয়জন আমি কেইজনক দিব পাৰিম ছয়জনক দিব পাৰিম বুজি পাইছা নহয় আমি তিনটা কৈ যদি দিওঁ চাও পাৰো নেকি দিবা একজনক দিব পাৰিলো দুইজনক তিনজনক এই চাৰিজনক নহয় তিনিটা কৈ দিলে আমি কেইজনক দিব পাৰিম চাৰিজনক আৰু চাৰিটা কৈ দিলে এই এটা দুটা তিনিটা চাৰিটা দিলে আমি একজনক দিব পাৰিলো ইয়াৰ পৰা একজনক দিব পাৰিলো আৰু এইখিনিৰ পৰা একজন এই চাৰিটা আমি কেইজনক দিব পাৰিলো একজন দুইজন তিনিজনক দিব পাৰিম 5 টাকা দিব পাৰিম নেকি 5 টাকা দিলে ইয়ালৈকে 5 10 আৰু এবাৰ দুটা বাকি থাকিল আমি গটিকে সমানে ভগাব নোৱাৰিম নহয় গটিকে আমি 6 টাকা দিব পাৰো নেকি চাও এবাৰ 6 টাকা দিলে 4 এই 5 6 এই 6টা একজনক দিলো আৰু 2 4 2 6 এই 6টা একজনক দিলো কেইজনক দিব পাৰিম আমি 6 টাকা দিলে দুইজনক দিব পাৰিম 7 টাকা দিব নোৱাৰো কাৰণ 7 টাকা দিলে 7টা দিয়া ফেলে আমাৰ 5টাই থাকি যাব গটিকে আমি নিম তাতকে আৰু ওপৰত নোৱাৰিম আৰু আমি ভাগ কৰিব গটিকে আমি হয়তো এটা কৈ দিব লাগিব 12 জনক নহলে দুটা কৈ দিব লাগিব 6 জনক তিনিটা কৈ দিব লাগিব 4 জনক চাৰিটা কৈ দিব লাগিব 3 জনক নহলে 6টা কৈ দিব লাগিব 2 জনক আমি এনে ধৰণে দিব পাৰো ইচ্ছা কৰিলে ভগাই এতিয়া কথাটো হল কি এই উৎপাদক বুলিলে এই 12 সংখ্যাটো যে লৈছিল আমি 12টা যে মাৰ্বল লৈছিল এই 12 সংখ্যাটোক আমি কিমান ধৰণে কেইটা কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো সেইটো বস্তু হল উৎপাদক এতিয়া আমি চাও তোমাৰ 12 টো চাবা 12 ইকুৱেল টু কিমান আমি যদি নেওতাখন মুখস্থ কৰি লওঁ 12 ইকুৱেল টু 12 টো পাবৰ কাৰণে আমি কি কেনেকে মুখস্থ কৰিলে আমি নেওতাখন মুখস্থ কৰিলে 12 পাওঁ চাও আমি একৰ ভাগটো যদি চাও 1 ইনটু 1 12 গুণ 12 2 দি চাও এবাৰ 2 পূৰণ কিমান 6 2 6 গুণ 12 3 4 গুণ 12 3.5 গুণ 12 হয় না 3.5 গুণ 12 হ'ব 3 4 গুণ 12 করে 3.5 গুণ 12 লিখো মতে একো নহয় কিন্তু মই কি কৰিছো আৰু 5 টো নহব 5 3 গুণ 15 হ'ব 5 2 গুণ 10 হ'ব নিমিলিব 6 দি যাব 6 2 গুণ 12 আমি এনেকে ধৰণে 12 টোক পাব পাৰো এইকেইটা সংখ্যাৰ পূৰণফল হিচাপে এতিয়া ইয়াত এটা লক্ষ্য কৰা তুমি একৰ লগত 12 পূৰণ কৰোতে 12 পাইছিলো 2 ৰ লগত 6 3 ৰ লগত 4 4 ৰ লগত 3 পূৰণ কৰা 3 ৰ লগত 4 পূৰণ কৰাটো একে হয় না নহয় গটিকে এইটো আমি বাদ দিলো এতিয়া এইটো আমাৰ নিলিখিলেও হ'ব 2 আৰু 6 পূৰণ কৰোতে 12 পাইছিলো 6 আৰু 2 পূৰণ কৰিলে 12 পাওঁ গটিকে এই দুটা বস্তু একে হয় না এইটো আমি নিলিখিলেও হ'ব এতিয়া এই সংখ্যাটো 12 ইজ ইকুৱেল টু ইয়াতে 12 লিখিব পাৰো 12 সমান 1 পূৰণ 12 সমান 2 পূৰণ 6 12 সমান 3 পূৰণ 4 এইখিনি আমি লিখি ললো 12 ৰ লগত হয় না লোৱাৰ পিছত এই বস্তুটো যদি মই এটা ইউ আকৃতিত দিও এনেকে চাবাচোন ইউ হয় না ইউ বুলি যেতিয়া কলো আমি এই ইউ যেটো আকি দিলো মই ইউটো যে চাবা তোমাক এতেকে আমি লিখিম এতেকে 12 ৰ উৎপাদক কি হ'ব এই ইউটো যে লিখিছিলো কৰ পৰা লিখিছিলো ইয়াৰ পৰা এনেকে আহি থাকা তুমি 12 উৎপাদক হ'ব 1 এটো পিছত কি 2 তাৰ পিছত কি হ'ব 3 এনেকে যে লিখলে এৰ বিয়াৰ এনেকে যাম
4 6 আৰু এটো কি বাৰ 12 গটিকে 12 ৰ উৎপাদক কি হল 1 2 3 4 6 আৰু 12 একদম সহজ আৰু এই ইউটো তোমালোকে মনত ৰাখিবা যেতিয়া ৰিপিট হ'ব তোমাৰ এই পূৰণফলটো ৰিপিট মানে কি পুনৰাবৃত্তি ঘটিব মানে 1 পূৰণ 12 2 পূৰণ 6 3 পূৰণ 4 4 পূৰণ 3 হ'ব গটিকে এইটো বস্তু উলটি গল নহয় ৰিপিট হল তাৰ মানে ৰিপিট হোৱাতে তুমি হেক কৰি দিলো আমি হেক কৰি এইখিনি যদি এটা ইউ আকি দিও আমি এই ইউটোৰ পৰা প্ৰথমৰ পৰা আহতে হেকলৈকে আহতে যেকিটা সংখ্যা পাম আমি হেইটো হৈছে এই সংখ্যাটোৰ উৎপাদক বুজি পাইছা নহয় এতিয়া তোমালোকে আন এটা উদাহৰণ লওঁ আমি এবাৰ আন এটা উদাহৰণ আমি এবাৰ 18 ললো 18 ইকুয়াল টু কি লিখব পাৰো আমি 1 ৰ ভাগেদি 1 পূৰণ 18 2 দি যাব 2 9 গুণ 18 3 6 গুণ 18 নেওতাখন মুখস্থ কৰিব লাগিব তোমালোকে 4 দিন নাযায় 4 4 গুণ 16 4 5 গুণ 20 গতে 18 পাৰ হৈ গল 5 দিন নাযায় 6 3 গুণ 18 এটো ৰিপিট হল না 6 3 গুণ 18 3 6 গুণ 18 ৰিপিট হল আন লিখিব না লাগে আৰু আমি এইফালে ৰিপিট হলে বুজি পাইছে না এতিয়া তুমি ইউ নিচনাকে চোৱা এটো ইউটো আকি দিব না লাগে তোমালোকে মই মনত ৰখাৰ এটা উপায় দিছো ইউ নিচনাকে চোৱা এটাকে 18 ৰ উৎপাদক কি হ'ব তোমালোকে কোৱাচোন নিজে নিজে 1 2 3 এনেকে যাব এবাৰ 6 9 আৰু 18 18 উৎপাদক একদম সহজ বুজি পাইছা নে 18 উৎপাদক 1 2 3 6 9 আৰু 18 এটা উৎপাদক বুলি কলে তোমালোকে ক্লিয়াৰ হৈছে ধাৰণাটো উৎপাদক কাক বলে যে কোনো এটা সংখ্যাক আন কি কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যা কেইটা হৈছে এই উক্ত সংখ্যাটোৰ উৎপাদক বুজি পাইছা নে কোনো এটা সংখ্যাক আন যি কেইটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেই কেইটা হৈছে উৎপাদক আৰু এই সংখ্যাটোৰ কোনটো সংখ্যাৰ যেটো উক্ত সংখ্যাটো মানে কি যেটো সংখ্যা দিয়া থাকে আমাক গটিকে উৎপাদক বুলি কলে আমি কি বুজিলো কোনো এটা সংখ্যা কি কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি ধাৰণাটো এইখিনিয়ে এতিয়া আমি উৎপাদক বৃক্ষ কেনেকৈ আকে বা কেনেকৈ বনায় বা কেনেকৈ সজায় আমি চাওঁ উৎপাদক বৃক্ষ মানে গছ নহয় গছৰ নিচিনা দেখাকে আকৃতিত বনায় সেইকাৰণে উৎপাদক বৃক্ষ বুলি কৈছে এতিয়া আমি সেই সংখ্যাটোকে লওঁ আগৰ সংখ্যাটোকে 12 এটো কি 12 ৰ উৎপাদক বৃক্ষ কেনেকৈ আকিম 12 টোক আমি কি সংখ্যা দি পূৰণ কৰিব পাৰো 2 আৰু কি দি 6 2 6 গুণ 12 6 টোক আৰু ভাঙিব পাৰি নহয় পাৰি না পাৰি 2 3 গুণ 6 গতিকে 12 ৰ উৎপাদক বৃক্ষটো এনেকুৱা এটো আৰু সৰু কৰিব পাৰি এটো কিন্তু মই কৰা নাই কাৰণ সব সংখ্যাকে 1 আৰু সেই সংখ্যাটো উৎপাদক হ'ব গতিকে 1 পূৰণ 3 কৰিব পাৰি এটো কিন্তু এটো লিখাৰ প্ৰয়োজন নাই ইয়াত সবতে 1 পূৰণ হৈ আছে বুজি পাইছানে গতিকে উৎপাদক 12 ৰ উৎপাদক বৃক্ষ আৰু 12 ৰ উৎপাদক বৃক্ষডাল যে এনেকৈ হ'ব লাগিব এনেকুৱা কথা নাই তোমালোকে 6টো ইয়াত নেলিখি এইফালে লিখিলেও হ'ব 2টো এইফালে লিখিলেও হ'ব মই যেনেকৈ লিখিছো এনেকৈ যে হ'ব লাগিব কোনো নিয়ম নাই এটোৰ গতিকে 12 ৰ উৎপাদক বৃক্ষ এটো তাৰ পিছত 18টো হেনেকৈ বনাব পাৰি 18 ৰ উৎপাদকটো কি আছিল 2 পূৰণ 9 2 9 গুণ 18 9 টোক ভাঙা আৰু 3 পূৰণ 3 বুজি পাইছানে এটো উৎপাদক অলপ গছৰ নিচিনা দেখা হৈছে যে এটো উৎপাদক বৃক্ষ গতিকে উৎপাদকটো জানিলে উৎপাদক বৃক্ষ বনাবলৈ একদম সহজ গতিকে তোমালোকে কেইটামান সংখ্যা লৈ কিনে এনেকুৱা সংখ্যা পাঠত যেকেইটা উদাহৰণ আছে বা অনুশীলন যেকেইটা কৰিব পাৰিছে যে উৎপাদক বৃক্ষ আকা তোমালোকে সেইকেইটা চেষ্টা কৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি এটা অন্য এটা বিষয়লৈ আহো গুণিতক তোমালোকৰ পাঠত যেটো আছে এই পাঠটোতে গুণিতকটো চাবাচোন এটো একেবাৰে সহজ আৰু গুণিতকটো তোমাৰ একো নাই খালি আমি নেওতাখন মনত ৰাখিব লাগে জিৰ গুণিতক লিখোতে সেই নেওতাখন বা হেতুৰ লগত কি 1 2 3 4 এনেকৈ যিমান সংখ্যা আমি আগলৈ মানে যাই থাকিব পাৰো হেতুই হৈছে গুণিতক মই এটা উদাহৰণ দিলে তোমালোকে বুজি পাবা চাবাচোন এতিয়া মই ধৰো 2 ৰ গুণিতক লিখা 2 ৰ গুণিতক কি হ'ব গুণিতক মানে এই 2 বুলি ক'লে এই যে যেটো সংখ্যা ইমানৰ গুণিতক লিখা 7 ৰ গুণিতক লিখা 5 ৰ গুণিতক কি 6 ৰ গুণিতক কি 3 ৰ গুণিতক কি সেই বুজাৰ লগে লগে সেইটো দিয়াৰ লগে এইটো বুজিব লাগিব যে এইটো সংখ্যাৰ লগত স্বাভাৱিক সংখ্যাবিলাক পূৰণ কৰিলে স্বাভাৱিক সংখ্যা বুলি ক'লে 0 টো নহয় 1 ৰ পৰা তাৰমানে 1 ৰ পৰা এইটোৰ লগত যি পূৰণ কৰিলে যিবিলাক সংখ্যা আমি আগলৈকে পাই যাম তাৰমানে সেই সংখ্যাবিলাকে হৈছে এই সংখ্যাটোৰ
গুণিতক অৰ্থাৎ চাবা 2 পূৰণ 1 সমান কি 2 2 পূৰণ 2 সমান কি 4 2 পূৰণ 3 সমান কি 6 2 পূৰণ 4 সমান 8 2 পূৰণ 5 সমান 10 এনেকৈ যদি আমি 2 পূৰণ 6 সমান 12 2 পূৰণ 7 সমান 14 2 পূৰণ 8 সমান 16 গতিকে এনেকৈ যদি যাই থাকোঁ আমি এই 2 লগত 1 2 3 4 এই স্বাভাৱিক সংখ্যাবিলাক একদম অসীমলৈ তাৰমানে যিমান স্বাভাৱিক সংখ্যা আছে কাৰণ স্বাভাৱিক সংখ্যাত আমি গণি শেষ কৰিব নোৱাৰোঁ গতিকে আগলৈ যিমান সংখ্যা আমি পাৰোঁ তাৰমানে সেই পূৰণ কৰি কৰি যিবিলাক সংখ্যা পাই যাম এই সংখ্যাটোকে এই সংখ্যাটোত তাৰমানে 2ৰ গুণিতক এটা 2 হ'ব 2ৰ গুণিতক এটা কি হ'ব 4 হ'ব 2ৰ গুণিতক এটা কি হ'ব 6 হ'ব 2ৰ গুণিতক এটা কি হ'ব 8 2ৰ গুণিতক এটা কি হ'ব 10 তাৰমানে 2ৰ গুণিতকবোৰ কি 2 4 6 8 10 12 14 16 18 20 22 24 এনেকৈ অসীমলৈ বিস্তৃত তাৰমানে অসীমলৈ যাই থাকিব আহি যিমান স্বাভাৱিক সংখ্যাৰ লগত আমি পূৰণ কৰিম সিমানে গতিকে স্বাভাৱিক সংখ্যাৰ লগত কোনো এটা সংখ্যা পূৰণ কৰিলে আমি যিটো সংখ্যা পাওঁ সেই সংখ্যাটো হৈছে তোমাক যিটো দিয়া সংখ্যা থাকিব অমুকৰ গুণিতক লিখা বুলি সেই সংখ্যাটোৰ গুণিতক যদি 3ৰ গুণিতক 3 1 গুণ 3 3 2 গুণ 6 3 6 9 12 14 12 15 15 18 এনেকৈ গৈ থাকিলে সেইটো কেতিয়া হ'ব 3ৰ গুণিতক বুজি পাইছা নহয় এতিয়া চাবা এটা 2ৰ গুণিতক আমি কি পালোঁ ইয়াৰ এইখনৰ পৰা আমি 2ৰ গুণিতক কি পালোঁ 2ৰ গুণিতক মনত থাকিল নহয় 2 4 6 8 10 12 14 16 2ৰ গুণিতক কি কিলো আমি 2 4 6 8 10 12 14 16 18 20 22 হয় না এবার 3 যেটি গুণিতক লিখো আমি 3ৰ গুণিতক কি বুলি কম আমি 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 10 তাৰমানে কি ইফালে অসীমলৈ বিস্তৃত হৈ আছে 3ৰ গুণিতক কি পালো 3 6 9 12 15 আৰু 18 2ৰ গুণিতক পালো 2 4 6 8 10 12 14 16 18 20 অসীমলৈ হয়নে এতিয়া চোৱা গুণিতকটো তোমালোকৰ ক্লিয়াৰ হৈছে গুণিতক কেনেকৈ উলিয়াই এতিয়া আমি এটা বস্তু চাম সাধাৰণ গুণিতক সাধাৰণ গুণিতক এইটো মনত ৰাখিব লাগিব এইটো আগলৈকে বহুত লাগিব মানে আগৰ ওপৰৰ ক্লাছবিলাকত সাধাৰণ গুণিতক কি হ'ব সাধাৰণ মানে হ'ল উমৈহতীয়া 2ৰ গুণিতক আৰু 3ৰ গুণিতকত যিবিলাক গুণিতক আছে সেই গুণিতকবিলাকৰ মিল থকাটো তাৰমানে কি মিল আছে উমৈহতীয়া গুণিতক কি আছে ইয়াতে 2 আছে ইয়াতে 2 আছে নেকি নাই ইয়াতে 4 আছে ইয়াতে 4 আছে নেকি নাই ইয়াতে 6 আছে ইয়াতে 6 আছে নেকি আছে এই 6টো হয়নে ইয়াতে 9 আছে ইয়াতে 8 আছে ইয়াতে আছে নেকি নাই ইয়াতে 10 আছে ইয়াতে আছে নেকি নাই ইয়াতে 12 আছে ইয়াতে 12 আছে নেকি 12 আছে হয়নে ইয়াতে সৰি এটো 10ত গ'ল আমি 12ত দিব লাগিব না এটো 12 ইয়াতে 14 আছে এটা আছে নেকি নাই এনেকৈ মিল থকা ওলাই থাকিব মাজে মাজে কেইটামান বাদ দি গতিকে এই মিল থকা বিলাক মানে ইয়াতে কি আছে 6টো মিল আছে আৰু 12টো মিল আছে গতিকে সাধাৰণ গুণিতক কি হ'ব 2 আৰু 3ৰ সাধাৰণ গুণিতক কি হ'ব 6 ইয়াৰ পিছত কি পালো 12 ইয়াৰে এনেকৈ যাই থাকিব য'ত মিল থাকিব দুইটাৰে গতিকে সাধাৰণ গুণিতক মানে হ'ল মিল থকা বা উমৈহতীয়া দুটাতে থকা 2ৰ গুণিতক 3টা সংখ্যাৰ কেতিয়াবা আমি উলিয়াব পাৰিম 3টা সংখ্যা যদি মিল থকা থাকে বুজি পাইছানে গতিকে 2 আৰু 3ৰ সাধাৰণ গুণিতক হ'ব কি 6 12 এনেকৈ যাই থাকিব 18 হ'ব ইয়াৰ পিছতটো হয়নে তাৰপিছত 24 হ'ব হয়নে এনেকৈ যাই থাকিব উমৈহতীয়াবিলাক গতিকে গুণিতক গম পালোঁ যে কোনো এটা সংখ্যাৰ লগত স্বাভাৱিক সংখ্যাবিলাক পূৰণ কৰি আমি যিটো সংখ্যা পাওঁ সেই সংখ্যাটোৱে হৈছে এই উক্ত সংখ্যাটোৰ গুণিতক গতিকে 2 বা 3টা সংখ্যাৰ গুণিতক লিখি লৈ বা উলিয়াই লৈ আমি সেইকেইটাৰ মাজত থকা উমৈহতীয়া গুণিতকবিলাক আমি উলিয়াব পাৰোঁ সেইখিনি হৈছে সাধাৰণ গুণিতক গতিকে তোমালোকে নিশ্চয় এই চেপ্টাৰটোত এই ভিডিঅ'টোৰ জৰিয়তে উৎপাদক গুণিতক আৰু সাধাৰণ গুণিতকৰ ধাৰণাটো সম্পূৰ্ণ হৈছে বা বুজিব পাৰিছা গতিকে তোমালোকে ঘৰত এইখিনি প্ৰেক্টিছ কৰিবা আৰু পাঠত দিয়া অংককেইটা কৰিবলৈ চেষ্টা কৰিবা ধন্যবাদ